গুড মৰ্নিং আহি গেল মই বাবু ভাই তো গাইজ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ বহুত দিন মানে বহুত মাহে ৰখ কাৰণ মানে আমাৰ এটা চেনেলৰ জন্ম দিছোঁ নতুনকৈ উইচিংগেল বুলি সকলোৱে জানে উইচিংগেল বুলি ইউটিউবত মাতিল পাবই আৰু বহুকেইটা ভিডিঅ' দিয়ে আছোঁ তাতে আৰু গাইজ আজি তাৰে এটা ভিডিঅ'ৰ শ্বুটিং কৰিব আহিছোঁ আমি নলবাৰী চক বাজাৰত আৰু এইফালে চাওক কি সুন্দৰ একদম নাজাৰা এইফালে ভাৰত পেট্ৰলিয়ামৰ একদম কাষতে ৰুম এডিটৰত শ্বুটিং কৰি আছোঁ আমাৰ ৰুম এডিটৰত শ্বুটিং কৰিছোঁ তাতে তো আজি যিমান পাৰোঁ শ্বুটিঙৰ ভিডিঅ' দিম চাব আপোনালোকে তো গাইজ বহুত দিন মই ব্লগ কৰিব আহিছোঁ সকলোৱে চাপোৰ্ট টাপোৰ্ট কৰিবি দেই গাইজ নহ'লে ব্লগ কৰাই বাদ দিম মানে একচুৱেলি ব্লগ চক দিয়া নাছিলোঁ কিয় জানিছে না গাইজ মানে আশা লাগে দুটা চেনেল চম্ভালা অলপমান দিগদাৰ আমি চাৰিজনে সেইটো চেনেল চলাই আছোঁ উইচিংগেলটো পংকজ মই কৌশিক আৰু মিন্ময় তো গাইজ আজি এটা তাৰে শ্বুটিঙৰ কাৰণে আছোঁ আমি একে গোটেইখিনি দেখাইছোঁ আপোনালোকক তো সকলোৱে চাব এইফালে আছে আমাৰ মিন্ময় ছাৰ কেনেকুৱা খবৰ ৰকিং না য়েছ এইফালে আছে আমাৰ হিৰইন বাইদেউ অ'ৰে ৱাহ এইফালে আছে আমাৰ ছাৰ মেনেজাৰ নেকি আপুনি চকীদাৰ কি আপুনি দিছে লিখু আছে মোবাইল ঘূৰি দিয়া এবাৰ আৰে বাহ আৰু এফালে ৰুম এডিটৰ আছে ৱালৰ পৰা লাগিলে আপোনালোকে আহি যাব চব বস্তু পাই যাব ইয়াতে আমি আজি এটা শ্বুটিং কৰিম অফিচ টাইপৰ শ্বুটিং হ'ব আৰু একদম চাৰিক একদম শেষ লাগি মজা কওক আপোনাৰ ব্লগতে কৈ যাওঁ হয় ৰুম এডিটৰে হোম ডেকৰৰ যিকোনো কাম কৰে আপোনালোকক লাগিলে নলবাৰী ৰুম এডিটৰ ভাৰত পেট্ৰলিয়ামৰ কাষত চক বজাৰ আহিব তো সকলোৱে একদম ব্লগটো একদম লাষ্টলৈ চাই দিব মই কিছুমান মাজে মাজে ভিডিঅ' কৰিম চাই দিব কি এইটো চাকৰিও নহ'ল আৰে ভাই বহুত আশা কৰিছিলোঁ মই আৰু ইণ্টাৰভিউ ভাল আছিল কি কৰিবি ইয়াৰ মানে কিবা বেলেগ ব্যৱস্থা কৰিব লাগিব ভাই এনেকৈ নহ'ব তোক মই দেৰিকৈ ফোন কৰি আছোঁ আৰু এনেকৈ মানে শ্বুটিং চলি আছে বঢ়িয়াকৈ আৰু ফাৰ্ষ্টত একদম মানে এটা টিকটটো নহয় মানে অলপ দুটা তিনিটা টিক ল'ব লগা হৈ যায় কেতিয়াবা আৰু এটা টিকতো হৈ যায় তো ধুনীয়াকৈ ফাৰ্ষ্টত কমপ্লিট কৰি আছোঁ তাৰপিছত চিন বাই চিন কৰি আছোঁ বঢ়িয়াকৈ মানে ভাবি কৰা কণ্টেণ্ট না সেইকাৰণে অলপমান সেই আৰু পাজল লাগে কোনো ধৰণৰ মানে হেৰি নাথাকে আমাৰ আগতে স্ক্ৰিপ্টটো লিখি থৈছোঁ ধৰক সেনেকুৱা নাথাকে ভাবি কৰা কনচেপ্ট আৰু মানে কণ্টেণ্টটো ভাবি থোৱা যায় যে এইটো বিষয়ৰ ওপৰত কৰিম বাকীখিনি আমি তাৰমানে মিলাই দিওঁ গোটাকেইটাই আৰে বম ঘূৰি এইটো হে চমা এইটো ঘড়ীৰ দাম কিমান এইটো 2500 টকা 2500 টকা বেছি দাম নহয় তাৰমানে খৰি চৰি চব পায় আৰু ইয়াতে ডেকৰেশ্যনৰ লগত আহে আৰু এইফালে চব কি সুন্দৰ ঘৰ আজি মানে গাইজ এতিয়া শ্বুটিং কৰি বম লাগছে কৈছোঁ না মানে অলপমান হাল্লা আহি আছে বাহিৰৰ কিন্তু হ'লেও মানে এটা হেৰি আছে শান্তি আছে আৰু এনেকৈ চিন বাই চিন বঢ়িয়াকৈ কৰি যাই আছোঁ এইফালে কৌশিক শৰ্মা মিন্ময় কৃষ্টি ভূপালী গোটেইখিনি আছে তো গাইজ বহুতে কৈ আছে মানে মোক পাপুক লৈ অৰ্থাৎ মোক লৈ বহুত কমেণ্ট আহি আছে যে পাপু ভাই বহুত অভাৰ এক্টিং কৰে তো চাওক গাইজ কমেডি কৰাটো মানে ইমান সহজ বেপাৰ নহয় মানুহ হোৱাটো বহুত টান কথা মই ভাবোঁ দক তো কেতিয়াবা অভাৰ হৈ যাব পাৰে একো ডাঙৰ কথা নহয় নিজে অভাৰ কৰোঁ বুলি কোনেও নকৰে ধৰক কেতিয়াবা কিবা অভাৰ হৈ যাব পাৰে কিন্তু বহুতে ধৰক অলপমান নিগেটিভ কমেণ্ট দিলে বেয়া লাগে আৰু সেনে তো অভাৰ কৰিবতো কোনেও চেষ্টা নকৰে না ভাল কৰিবই চেষ্টা কৰে বাইকখন লগ কৰিছোঁ ক'বলৈ আমি লাহে লাহে আৰম্ভ কৰোঁ মাতিব দিওঁ ইমান হাল্লা হৈছে ইয়াতে বাহিৰত চিকিউৰিটি অলপমান কণ্ট্ৰল কৰা আৰু আমাৰ টিমটোই মানে বহুখিনি কষ্ট কৰি আছে এতিয়ালৈকে আৰু ভৱিষ্যতেও কৰি যাব তো এটা ভিডিঅ' কৰাৰ আঁৰত বহুত কষ্ট জড়িত হৈ থাকে এটা ভাল কণ্টেণ্ট বনাবলৈ চেষ্টা কৰি আছোঁ আৰু কণ্টেণ্টবিলাক আমি সদায় ইউনিক কৰিবলৈ চেষ্টা কৰি আছোঁ যাতে অলপমান বেলেগ আৰু বেলেগতকৈ বেলেগ তো গাইছ আমাৰ শ্বুটিং চলি আছে আৰু এইফালে আমি ভাত খাব আহি গ'লোঁ মানে আজি খানাটো বনাই খোৱা মানে হোটেলক লাগি আছোঁ খাবা মানে অন্যদিনা বনাই খাওঁ মাংস নি পেলাই কিন্তু এতিয়া হোটেলত অৰ্ডাৰ দিছোঁ যিহেতু আজি বনোৱা জেগাৰ অলপ অভাৱ যিহেতু নলবাৰী মিণ্টাউন কৰি আছোঁ না সেইকাৰণে তো এইফালে একদম এটা দোকান পালোঁ খাবা ভাত আহি গৈছে বোলে পুৰা পেৰি দিয়া কেনেকুৱা অৰে এই লাইন দৌৰ মাৰে যদি পুৰা মাৰি দিয়ক মাৰিলি কেনেকুৱা মানে লাইন নাছিল ন লাইন নাছিল নেকি তোৰ নাথাকি লাইন নাই আচ্ছা চলো কিন্তু খাম এবার লিখো আছে খানা ও আরে এবার দাদার দোকান চক বাজারতে আছে দাদা আছে ভালে হওক দাও তো খাই লওঁ বঢ়িয়াকৈ আৰু খাই লৈ উঠি ধুনীয়াকৈ ভিডিঅ' কৰি চাৰি পকোটা ভিডিঅ'টো
মাজে মাজে ভিডিঅ' কৰিছোঁ আৰু এইফালে ভাত চাপ খাই আৰু পুনৰ শ্বুটিং আৰম্ভ কৰি দিলোঁ আৰু এইফালে ভৰালিদা আছে সকলোৱে জানাই আৰু গাইজ উইচিংগেল চেনেলটো কৈছোঁ না গাইজ ইমান ধুনীয়াকৈ সকলোৱে আদৰি লৈছে সকলো দৰ্শকে মানে কি ক'ম মানে ভাষাহীন একদম আৰু এনেকৈ সদায় ছাপোৰ্ট কৰি যাব আৰু যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই লিংক আছে মোৰ ডেছক্ৰিপশ্যনত তেতিয়াহ'লে ভিডিঅ' চাওক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এইটো চাৰ্চ কৰিলেও পাই যাব উইচিংগেল বুলি আৰু গাইজ মোৰ চেনেলটো সকলোৱে ছাপোৰ্ট কৰিব আৰু নহয় মানে ছাৰ মেম ফৰ্মেলি কি হয় ষ্টাৰ্ট আচ্ছা দ্য চিটিজেন অফ ইজ লিভেছ আৱাৰ প্ৰমিছ ইজ লাভ ইজ বিউটিফুল SOIL আৰু দুটা চেনেল মানে একেলগে চম্ভালা অলপমান দিগদাৰ হৈ যায় সেইকাৰণে মোৰ তাত এইটো পাহু ভাই চেনেলত অলপ কমকৈ ভিডিঅ' দি আছোঁ এতিয়াৰ পৰা অলপ দি থাকিম আৰু পাতলা পাতলিকৈ তো নিচা দি আছোঁ দিয়ক পইচা পাতিৰ কাৰণে কৰা নাই আৰু এইটো চেনেলত বিশেষকৈ পাপু ভাইটোত কিন্তু নিচা আৰু এটা আৰু এইফালে শ্বুটিঙত চাওক ধুনীয়াকৈ চলি আছে লাষ্ট চিন এইটো আৰু এইফালে নাজাৰা চাওক মজা একদম গোটাই উত্তৰ দিছোঁ প্ৰশ্নৰো মোৰো ভাল হৈছে ময়ো পাবা বাৰু ঠিক নাই কিন্তু বুজি পাইছা না ৰিজাল্টটো কি হয় দেখা যাক দেচোন ভাল হ'লেতো ভাল হ'লে কৰা হয়নে নহয় তো গাইজ আমাৰ শ্বুটিং প্ৰায় কমপ্লিট মানে আজি এটা ভাল কথা হৈছে আজি স্ক্ৰিপ্টটো ইমান মানে পাজল নালগা স্ক্ৰিপ্ট এটা মানে ধুনীয়াকৈ কৰি ল'লোঁ স্ক্ৰিপ্টটো সকলোৱে চাব আৰু ভাল পাব মানে কি ফুল কমেডি গাইজ কি ক'ম মানে আপোনালোকৰ এই ডেছক্ৰিপশ্যনত লিংকটো দিয়ে আছে চাই লওক এতিয়াতে যাই বুজি পাইছে না মই দেখাই আছোঁ এন্দক শ্বুটিং প্ৰায় কমপ্লিটে আমাৰ শৰ্মা আজি আমাৰ হ'লকাৰণে শ্বুটিংটো কমপ্লিট হৈ গ'ল কি ক'ব এই সম্পৰ্কত আপোনাৰ কাৰণে নেকি আপুনি তাৰমানে মেইন হে বোলে গোটেইকেইজন আছে আমাৰ আৰে বাহ অলপ আগে চিকিউৰিটি আছিল এতিয়া বেলেগ হৈ গ'ল বিজনেছমেন নেক্সট আমি লেডিজ ডকাইত আচল লেডিজ ডকাইত লৈ হয় নি এইটো নেকি ডকাইত আৰে বাহ আপনি মেইন মই তো আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালাক তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ গোটাই কৰি দিব বাই বাই জয় অসম আৰু এইফালে ভৰিটো ভাল লাগছে এইটো মজা একদম ধুনীয়া আনছাবস্ক্ৰাইব মাৰক আনছাবস্ক্ৰাইব মাৰক এই লাইন আপোনাৰ তো আৰু উইচিংগেল চেনেলটোত আপোনালোকে যাওক আৰু ভিডিঅ'টো তলত ডেছক্ৰিপশ্যন লিংক দি আছে চাওক সকলোৱে বম কমেডি ভিডিঅ' সগনত চাকৰি ইকো আছে আৰে বাহ নেক্সট ভিডিঅ' আহি আছে চাব সকলোৱে বাই বাই